জুনমনি ৰাভাৰ দুৰ্ঘটনা বিহৰণকাৰী বৰ্ণনা প্ৰণৱ দাসৰ। প্ৰণৱ দাসে গুৱাহাটীৰ পৰা ঘৰ অভিমুখী আহোঁতেই প্ৰত্যাহাৰ কৰিছিল সমগ্ৰ ঘটনাটো। ৰৈ থকা এল্টো বাহনত খুন্দি আছিল সন্মুখৰ পৰা অহা তীব্ৰবেগী ট্ৰাকে। ট্ৰাকখনে মাৰিছে, কিন্তু যিখন সৰু গাড়ীত মাৰিছিলে সেই গাড়ীখন ৰখাই থোৱা আছে আৰু সঠিক দিশতে আছে, কোনো ৰং টাইমত নাই। এক্সিডেণ্টতে গাড়ীখন ইফাল সিফাল হ'ব পাৰে। কিন্তু দুৰ্ঘটনাৰ পূৰ্বে দুটা ল'ৰা অহা যোৱা কৰি থকা দেখিছিল গাড়ীখনৰ ভিতৰত। কোন কোন আছে ধৰিব পৰা নাই। মই দেখিছোঁ দুটা ল'ৰা আপ ডাউন কৰি থাকে, কিন্তু গাড়ীখনৰ ভিতৰত কোন কোন আছে ধৰিব পৰা নাই। এক্সিডেণ্ট হোৱাৰ আগমুহূৰ্তত এজন ল'ৰা আগচিটৰ পৰা নামি গৈছে, এই মন্তব্য প্ৰণৱ দাসৰ। লগতে কয়, ক'লা পেণ্ট, ক'লা জোতা আৰু মাটিয়া ৰঙৰ চাৰ্ট আৰু ল'ৰাটো বডি বিল্ডাৰ আছিল। এক্সিডেণ্ট নোহোৱা আগমুহূৰ্তত 7 মিনিটমান পিছত এটা ল'ৰা আগচিটৰ পৰা নামি গৈছে। ক'লা পেণ্ট, ক'লা জোতা আৰু মাটিয়া ৰঙৰ চাৰ্ট আৰু ল'ৰাটো বডি বিল্ডাৰ নামি গৈছে। নামি যোৱাৰ পিছত 7 মিনিটৰ পিছত এক্সিডেণ্ট হৈছে। মই পেকেট ভৰাইছোঁ, চাইও আছোঁ এক্সিডেণ্ট হৈছে। প্ৰকৃততে জকলাবান্ধাৰ ৰাজপথত সেই নিশা হৈছিল কি? এতিয়াও ৰহস্য হৈ আছে সমগ্ৰ ঘটনাটো।